দোস্ত আপোনাৰো মনত এনেকুৱা কুৱেশ্যন আহি আছে নেকি যে মানুহে যেতিয়া ডিপ্ৰেশ্যন এনজাইটি এনেকুৱা মানসিক প্ৰব্লেমত মানে সফৰ কৰে আৰু এনেকুৱা প্ৰব্লেমত সফৰ কৰাৰ পাছত কিমান দিন লাগে মানুহে ৰিকভাৰ কৰাতে কেইমাহ মান লাগে এনেকুৱা কুৱেশ্যন আপোনাৰো মনত আহি আছে আৰু আপুনিও এনেকুৱা প্ৰব্লেমত সফৰ কৰি আছে আৰু আপুনি কিছুমান ট্ৰিটমেণ্ট লৈ আছে আৰু ট্ৰিটমেণ্ট লৈ কেনে আপুনি নিজৰ ওপৰত ডাউট কৰি আছে যে মই কি কাৰণত ৰিকভাৰ কৰিব পৰা নাই, মই কিমান দিনত ৰিকভাৰ কৰিম বা কাৰোবাৰ ভিডিঅ' চাইছে আপোনাক কোনোবাই কৈছে ইনফৰমেশ্যন দিছে যে 4 মাহতো ৰিকভাৰ কৰে বা কিছুমান 6 মাহতো, কিছুমান 8 মাহৰ কথা কৈছে, কিছুমান 1 বছৰৰ কথা কৈছে। আপুনি একচুৱেলি কনফিউজ হৈ আছে, মনত এইটো বুজিবৰ কাৰণে মানে বুজা নাই যে একজেক্টলি কিমান দিন লাগে, কেইমাহ লাগে। এইটো বস্তু আপুনি আজিলৈকে বুজি পোৱা নাই, আপুনি কিন্তু লাগি আছে আৰু লাগি থকাৰ পাছত আপুনি ৰিজাল্টটো পোৱা নাই, আপুনি ডাউট কৰি আছে যে মই কোনদিনে ওলাব পাৰিম। চ' যদি এনেকুৱা হৈ আছে আপোনাৰ, আপুনিও কিছুমান এইবিলাক বস্তুৰ ওপৰত ডাউট কৰিছে যে কিমান দিন লাগব, কেইমাহ লাগব, আপুনি এইটো ভিডিঅ' শেষলৈকে চাব। মই ইয়াতে কিছুমান আপোনাক সেনেকুৱা টিপছ দিম যে কেনেকুৱাকে ভাবিব লাগে আপুনি আৰু কেনেকুৱাকে ভাবলি আপুনি ৰিকভাৰ হৈ যাব। চ' আপুনি এইটো ভাবক যে আপুনি ৰিকভাৰ করব, কম্পালসরি আপুনি ৰিকভাৰ করব, 100% ওলাই আহিব। এইটো নাভাবিব যে 4 মাহ লাগব, 6 মাহ লাগব, 8 মাহ লাগব। এইটো মনত লবা নালাগে। এইটো এটা হল নেগেটিভিটি, এইটো এটা নেগেটিভ থিংকিং। আপুনি যেতিয়া ভাবি থাকিব যে 4 মাহত ওলাই গেছি কিছুমান মানুহ, মই ওলবা পৰা নাই, সেইটো এটা ভাব হৈ থাকিব আপোনাৰ, সেইটো এটা থটছ হৈ থাকিব। চ' মনৰ পৰা সেইটো গুচাই দিয়ক, আপুনি নিজে গম পাই যাব যে কেইদিনত আপুনি হৈ যাব। আপুনি কেইদিনত হ'ব সেইটো আপুনি ল'বা নালাগে যে আপুনি কাম কৰিব লাগে নিজৰ ওপৰত, আপোনাৰ একচুৱেলি একো প্ৰব্লেম নাই। এইটো ভাবি লওক যে আপোনাৰ একো প্ৰব্লেম নাই, আপোনাৰ যিমান চিন্তা আহি আছে, যিমান থটছ আহি আছে, সেইবিলাক আনৰিয়েল থটছ হয়, ইমেজিনাৰী থটছ হয় আৰু সেইটো এটা এনজাইটি, আৰু এনজাইটিৰ সলিউশন সেইটোৱে, আপুনি কাম কৰিব লাগিব নিজৰ ওপৰত, আপুনি এফৰ্ট লগাব লাগিব। এফৰ্ট লগে লগে যাই থাকক আপুনি, আপোনাৰ মাইণ্ডটো নিজে নিজে আপোনাক ক'ব, আপুনি নিজে গম পাই যাব যে মই ৰিকভাৰ কৰছো বা মই ইমান দিন ইমান পাৰ্চেণ্ট ৰিকভাৰ কৰছো, 50% কৰছো, 60% কৰছো। কিন্তু মই আৰু এটা কথা কওঁ আপোনাক যে আপুনি ৰিকভাৰ কৰাৰ সময়ত যেতিয়া আপুনি ৰিকভাৰ কৰি থাকিব, তেতিয়া আপোনাৰ কিছুমান মানে ধৰি লওক পিছৰ পৰাই টানে, এইটো প্ৰব্লেম পিছৰ পৰাই টানে যে আপোনাক আগবাঢ়ি যাব লাগে, আপোনাক বাৰ বাৰ পিছফালে নজৰ মানে চাৱাৰ কাৰণে ক'ব মনটোই। চ' আপুনি সেইটো কথা নুশুনিব, আপুনি আগৰ ফালে ফকাছ কৰিব, আপুনি আপোনাৰ কামত ফকাছ কৰি থাকক। আৰু মই টাইম এটা কৈ দিওঁ, যেনেকুৱা ধৰি লওক আপুনি কনচিষ্টেঞ্চি নিজৰ ওপৰত 2 মাহ লাগাতাৰ কাম কৰক, আপুনি আধা ৰিজাল্ট পাই যাব। তাৰপিছত আপুনি নিজে গম পাব মই কিমান দিন লাগব, আৰু আপোনাৰ কিমান দিন লাগব। এইটো নাভাবো যে আৰু 2 মাহ পাছতে মই হৈ যাম, আপুনি যাই থাকক, কিন্তু সেনেকে নিজেই সেইটো বস্তু নিজেই গম পাই যায়। চ' মানুহৰ কিছুমানত ধৰি লওক প্ৰব্লেমক লৈ কেনে কিছুমানে 4 মাহতো হৈ যায়, কিছুমান 6 মাহো লাগে, কিছুমান 8 মাহো লাগে, কিছুমান বা 1 বছৰ 1.5 বছৰ সেনেকুৱা ধৰণৰ লাগি যায়। চ' কম্পালসৰি ৰিকভাৰ কৰে, আৰু কৰাটো কৰে। 1.5 বছৰ নালাগে, চ' 1.5 বছৰটো বেছি, 1 বছৰ হাইষ্ট যদি ভালকে কষ্ট কৰে 1 বছৰ লাগাতাৰ, তেতিয়া ভাল কৰি মানে ৰিকভাৰ কৰে। আৰু 1 বছৰ অলপ বেছিও লাগে, যেনেকুৱা ধৰি লওক মই অলৰেডি 1.5 বছৰ ক'লো। 1.5 বছৰ কেনেকুৱা ধৰি লওক আপুনি ৰিকভাৰ কৰাৰ পিছত আপোনাৰ প্ৰগ্ৰামিং, যিটো আপুনি নতুন কৰি প্ৰগ্ৰামিং বনব, সেই প্ৰগ্ৰামিংটো আপুনি ষ্ট্ৰং বনাব লাগিব, শক্তিশালী বনাব লাগিব। তেতিয়া অলপমান কিছুদিন টাইম লৈ আৰু এফৰ্ট লাগে, আপুনি কাম কৰি যাই থাকিব লাগিব, তেতিয়া আপুনি ওলাই যাব পাৰিব। চ' ডাউট কৰিব নালাগে, আপুনি নিজৰ ওপৰত কাম কৰি থাকক। আপুনি নাভাবব যে 4 মাহ লাগব, 5 মাহ লাগব, 6 মাহ লাগব। আপুনি এডভাইচ আপুনি কাৰো তাতে ল'ব নালাগে। সৰি, আপুনি যদি ট্ৰিটমেণ্ট লৈ আছে এনেকুৱা, আপুনি ডাউট কৰিব নালাগে। আপুনি যদি নিজৰ লগত যুঁজি আছে, তেনেহ'লে আপুনি এডভাইচ পোৱা নাই, একো ভাল এডভাইচ, একো ইনফৰমেশ্যন পোৱা নাই, তেনেহ'লে একজন মানুহৰ আপুনি হেল্প লওক এনেকুৱা প্ৰব্লেমৰ পৰা ওলাই অহাৰ কাৰণে। আপোনাৰ একজন মানুহ কম্পালসৰি লাগব। আপুনি এক জেগাত যাক
যে য'ত নেকি আপুনি যাই কেনে এটা ভাল ৰিজাল্ট পায়। আপোনাক কিন্তু একজন মানুহ কম্পালচৰি লাগব য'ত নেকি আপুনি আপোনাৰ কিছুমান ডাউট ক্লিয়াৰ কৰাৰ কাৰণে। যেনেকুৱা ধৰি লওক যেতিয়া আপুনি ফাৰ্ষ্ট ট্ৰিটমেণ্ট ধৰি লওক মানুহে কিছুমান ভিডিঅ' চাই পেলাই কিছুমান ইনফৰমেশ্যন লৈ কেনে ভাল ট্ৰিটমেণ্ট আৰম্ভ কৰে, কিন্তু হ'লে ট্ৰিটমেণ্টটো আৰম্ভ কৰাৰ পাছত কিছুমান ডাউট আহে যে কিমান দিন লাগব, কিমান মাহ লাগব, কি থেৰাপি, সেইগিলা ডাউট মানে নিজে ক্লিয়াৰ কৰিব নোৱাৰে। সেইগিলা ডাউট ক্লিয়াৰ কৰাৰ কাৰণে একজন মানুহ লাগে। কোনে আপোনাৰ ডাউট ক্লিয়াৰ কৰিব? য'ত আপুনি থেৰাপিষ্টৰ তাতে আপুনি যাব, ক্লাছ কৰিব, CBT কগনিটিভ বিহেভিয়াৰ থেৰাপি শিকিব, কিছুমান সাইকোলজিকেল আৰু বেলেগ বেলেগ টেকনিক শিকিব। সেই মানুহজনে আপোনাক ডাউট ক্লিয়াৰ কৰিব। চ' একজন মানুহৰ হেল্প লওক। যদি আপুনি নিজে পাৰা নাই বলে কেনে আপুনি মোৰ লগত আপুনি কণ্টেক্ট কৰিব পাৰে। মোৰ নম্বৰ মই ডিছক্ৰিপশ্যনত দি থৈ দিছোঁ। মোৰ লগত আপুনি কণ্টেক্ট কৰিব পাৰে। আপোনাক মই সহায় কৰিম 100%। আপোনাৰ মই ডাউট ক্লিয়াৰ কৰিম। আপুনি কেইদিনমান যেতিয়া নিজৰ ওপৰত কাম কৰিব ধৰিব, কেইদিনমানৰ কাৰণে ডাউট ক্লিয়াৰ কৰাৰ পাছত যেতিয়া আপোনাৰ নিজৰ মাইণ্ডটো ৰিপ্ৰগ্ৰাম হ'ব, তেতিয়া আপোনাৰ ডাউট ক্লিয়াৰ কৰিব নালাগে, আপোনাৰ মাইণ্ডটো নিজে ক'ব। চ' লাগাতাৰ আপুনি 1 মাহ ধৰি লওক কোৰ্চ এটা আছে, কোৰ্চটো আপুনি যেতিয়া ল'ব, কোৰ্চটো লোৱাৰ লগে লগে এটা মানে ধৰি লওক ইমান দিন মোটামুটি 3 সপ্তাহ, মই 1 মাহটো বেছি কৈছো, 3 সপ্তাহ 21 দিন লাগাতাৰ আপুনি কগনিটিভ বিহেভিয়াৰ থেৰাপি প্ৰেক্টিচ যদি কৰে, আপোনাৰ থটছবোৰৰ ওপৰত কাম কৰে, আপুনি মাইণ্ডৰ ওপৰত কাম কৰে, তেতিয়া আপুনি 3 সপ্তাহতে বুজি পাই যাব যে মই ৰিকভাৰ কৰি আছো। আপোনাৰ মাইণ্ডটো ৰিপ্ৰগ্ৰাম হ'ব আৰম্ভ হ'ব। চ' যদি ভাবে মোক কণ্টেক্ট কৰাৰ কথা, আৰু একবাৰ কৈ দিছো, মোৰ লগত আপুনি যোগাযোগ কৰিব পাৰে। মোৰ নম্বৰ আছে। যদি ভিডিঅ'টো ভাল লাগছে লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আপোনাৰ কিবা যদি কমেণ্টত মানে কিবা আপোনাৰ ডাউট আছে, তেনেহ'লে ভিডিঅ'টোক লৈ কেনে প্ৰব্লেমক লৈ কেনে আপুনি কমেণ্টত মোক সুধিব পাৰে। মই কিছুমান আপোনাক ডাউট ক্লিয়াৰ কৰিম। চ' আৰু ভিডিঅ' আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে মোক কমেণ্টত সুধিব পাৰে যে মোক এনেকুৱা ধৰণৰ আমাক ভিডিঅ' লাগে, আপুনি এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহক। মই সেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিম মই। চ' থেংক ইউ ভেৰি মাছ। ভালকে থাকিব, পজিটিভ থাকিব। বাই বাই। কমেণ্টত সুধিব মোক কেনেকুৱা ভিডিঅ' লাগে, মই সেনেকুৱা ধৰণৰ নেক্সট ভিডিঅ' আপোনাৰ বাবে লৈ আহিম। বাই বাই এতিয়া।